নমস্কাৰ দিব্যজিৎ হাতলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি এটা গৈ আছোঁ বিশেষ কাম কৰিবলৈ আৰু সেই বিশেষ কামটো কি আপোনালোকে হয়তো গম পাব এতিয়া লাহে লাহে মই আপোনালোকক দেখাম কেনেকৈ আজি এটা বিশেষ কামৰ কাৰণে আমি ওলাই আহিছোঁ কি সেই বিশেষ কামটো আৰু আপোনালোকক দেখাম চ' এয়া আমি আহি পাইছোঁহি এতিয়া গাড়ীখন পাৰ্ক কৰি লওঁ পাৰ্ক কৰাৰ পিছত আপোনালোকক আৰু জনাই আছোঁ আৰু আজি আহিছোঁ এটা বিশেষ কামত এয়া সোমাইছোঁ হুণ্ডাইত সোমাই গৈছোঁ আমি আৰু আমি যিগুলো কৈছোঁ তাৰপাছত আপোনালোকক দেখাম কেলৈ আহিছোঁ কি কথা ইয়াত তো ফাইনেলি আমি এন্ট্ৰি কৰিছোঁ ডিলাৰত আৰু এতিয়া লাহে লাহে আমি এতিয়া গাড়ীখনত কি লগাম কি নাই এইবিলাক আমি চাইছোঁ এক্সেছৰিজ ইয়াৰ পৰা দেখাই গৈছে বৰ ধুনীয়া এটা টেকন'লজি ইউজ কৰিছে আপুনি তলত চুজ কৰি পেলাই ওপৰৰ এই টিভিটোত ধুনীয়াকৈ চাব পাৰে বস্তুটো কেনেকুৱা লাগিব ফিটিং হোৱাৰ পাছত আৰু ইয়াতো আপুনি ধুনীয়াকৈ চাব পাৰে চাই পেলাই তাত আপুনি যেনেকৈ কয় তেখেতলোকে তেনেকৈ এইটো লগাই দিব আৰু এইটো হ'ল বিভিন্ন পৰিৱেশটো ইয়াৰ সম্পূৰ্ণ এক্সেছৰিজ পাৰ্টবিলাকৰ ইয়াত আপুনি বিভিন্ন ডিটেইলছ ল'ব পাৰে গাড়ীখন ষ্টকৰ পৰা আহি সেই ডিলাৰ পাইছেহি এতিয়া ইয়াৰ ক্লিননেছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কাম হ'ব তাৰপিছত আমাৰ ডেলিভাৰী হ'ব চ' এইখনে হ'ব গাড়ীখন গাড়ী আহি পাই গৈছে গাড়ী ধুই আনি এক্সেছৰিজ লগাই আছে দাদাতে এইটো ডোৰ ষ্টেপ লগাই আছে তাৰপৰা ইঞ্জিন চিঞ্জিন চেকিং কৰি ধুনীয়াকৈ চাফাকৈ ধুই দিছে বৰ ধুনীয়া একদম নতুন চিকমিকাই থকা এটা ইঞ্জিন বঢ়িয়াকৈ চ' মজা লাগিব এইফালে লগাই দিলে এয়া মাৰ্কেট লগাব এইফালে লাগি গ'ল এইফালে পলিচ হৈ আছে ধুনীয়াকৈ আৰু ধুনীয়াকৈ লগাইছে এইটো ইণ্টেৰিয়ৰ চাবি মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট চাবি আৰু গান বাজি আছে চা আগলৈ চাম এতিয়া অভাৰ এক্সাইটেডমেণ্ট হৈ গৈছে কথাটো মানে কেতিয়া আৰু ফাইনেল ডেলিভাৰী পাম ফুটমেট এতিয়াও লগোৱা নাই ফুটমেটবোৰ লগাব আৰু পিছফালৰ চিটকেইটা এইটো চাম এইবোৰ পলিথিন এইবোৰ অকণ আঁতৰাব লাগিব এবাৰ লোৱাৰ পাছত ছানৰুফ খুলি মেলি চাম আমি লাহেকৈ তাৰপৰা মানে চব ফালৰ পৰা গাড়ীখন ফিটিং হৈ গৈছে আৰু লাহে লাহে এইফালে এইটো লাগি গ'ল এইটো কমপ্লিট হৈ গৈছে মাৰ্কেট লাগি গ'ল কমপ্লিট হৈ গৈছে চ' ফাইনেলি যাম 18 ইঞ্চি হুইল আৰু ডিটেইলিঙত জনাম পাছত এবাৰ গৈ ভিতৰৰ ফাংচনেলিটি আৰম্ভ কৰি 1.8 লিটাৰ ইঞ্জিন চ' চব কৰি মেলি শেষ হওক তাৰপিছত আকৌ এবাৰ ভালকৈ দেখাব গাড়ী ডেলিভাৰী লোৱাৰ পাছত এতিয়া আহিল পূজাৰ পৰ্ব ইয়াত পণ্ডিতজী আহিল পণ্ডিতজীয়ে আমাৰ গাড়ীখন পূজা কৰিবলৈ আগবাঢ়িল সকলোকে পানী ছটিয়াই তেওঁ আৰম্ভ কৰিলে মন্ত্ৰ বিশ্বকৰ্মা বাবাক তেওঁ সাক্ষী কৰি ধুনীয়াকৈ গাড়ীখনত স্বস্তিক আঁকিবলৈ ল'লে বৰ ধুনীয়াকৈ স্বস্তিক আঁকিলে যিটো হয়তো আমাৰ তাত আমি ঘৰত গৈ কৰোঁ ইয়াতে সেইটো সুবিধা থাকে ডিলাৰতে পণ্ডিতজী আহে পণ্ডিতজীয়ে ধুনীয়াকৈ গাড়ীত আপোনাৰ পূজা কৰি দিয়ে তেওঁ ধুনীয়াকৈ ভিতৰে বাহিৰে পূজা কৰি ষ্টেৰিঙত ধুনীয়াকৈ ৰঙা সূতা বান্ধি দিলে আমাৰ গাড়ীখনৰ মংগলৰ বাবে তাৰপিছত তেওঁ লাহেকৈ ফুল ৰাখি লাহেকৈ 4টা চকাত তেওঁ পানী দিলে তাৰপাছতে গাড়ী পূজা কৰি গাড়ী কমপ্লিট হৈ গ'ল এতিয়া বাছ গাড়ী চাবি আমাৰ হাতত আহিছে গাড়ী ল'ব লাগে আৰু ইয়াৰ পৰা ওলাব লাগে আৰু ঘৰ পাব লাগে গতিকে নেক্সট চাওঁ চব পূজা কৰি ধুনীয়াকৈ চোৱাচিত বনাই দিলে ইমান সুন্দৰকৈ আৰু ইয়াত পূজা জয় প্ৰসাদ চসাদ লৈ এতিয়া আমি নেক্সট যাম ঘৰলৈ চ' লেটছ ফ'ল'
শিহৰণ বুকুত তেজাল মৰম দুবাহু উমাল উমাল শিহৰণ বুকুত হৰিণী হৰিণী তোমাৰ চকুত এসাগৰ সপোন আঁকিলো হেজাৰ হেজাৰ প্ৰেম তোমাক যাচিলো ভাল পোৱাৰে পৰশ সানিলো তেজাল মৰম